গুড মৰ্নিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে নিশ্চয়। আজি মই ডাঙৰ বৰ্তা ঘৰলৈ যাবলৈ ওলাইছোঁ। মা আৰু মই যাম। ডাঙৰ বৰ্তা ঘৰ টিংৰা চাৰিআলিত, টেঙাখাটৰ পৰা বেছি দূৰ নহয় আৰু। তো এয়া মোৰ ওলাই মেলি হৈ গ'ল, এতিয়া যাবলৈ ওলাইছোঁ। তো ভিডিঅ'টো চাই থাকিব। হিয়ার বাহির করে হোয়ানা খুরেরে দিয়ানা প্রেরণা হিয়ারে খাবতির হোয়ানা প্রেমর চুত পাখনা প্রেমর চুত পাখনা প্রেমর চুত পাখনা হিয়ার বাহির করে হোয়ানা খুরেরে দিয়ানা প্রেরণা হিয়ারে খাবতির হোৱানা প্ৰেমৰ জুত পাখনা গীতেৰে খুবেৰে হিয়া নামে কেনে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ চকুৰ ভাষাৰে কওঁ। এতিয়া পালোহি, এয়া মোৰ দাদা ল'ৰা। এতিয়া মই মুখ হাত ধুই ফ্ৰেছ হ'লোঁ, তাৰপিছত সকলো দেখাই আছোঁ। তো ভিডিঅ'টো চাই থাকিব। তো গাইজ, মই এতিয়া মুখ হাত ধুই মেলি ফ্ৰেছ হৈ ল'লোঁ, ড্ৰেছ চেঞ্জ কৰি ল'লোঁ। এতিয়া অলপ বহি লৈছোঁ ফেনৰ তলত। তো গাইজ, এতিয়া বৌয়ে চাহ দিলে, চাহ খাই লৈছোঁ। তো গাইজ, এয়া দেখিছে বৰ্তাহঁতৰ ঘৰৰ আগফালে এয়া চাৰিআলি টাউনখন। আৰু এয়া দেখিছে এই বাঁহৰ এইখন দোকানো বৰ্তাহঁতে ভাড়া দিছে, মানে একেবাৰে পদূলিতে আৰু আগফালে। আৰু এইবিলাক দোকান দেখিছে যে, এই দোকানখিনি বৰ্তাহঁতৰ হয়, মানে সেইকাৰণে ঘৰটো ওলাই নাথাকে, এই দোকানখিনি ভাড়া দি থৈ দিছে। আৰু এইফালে ভিতৰলৈ সোমাই যোৱা হয়, মানে পদূলিটো। যিহেতু ঘৰটো বনাই আছে, কমপ্লিট হোৱাগৈ নাই, সেইকাৰণে গেট লগোৱা হোৱা নাই, লগাবৰো লাহেকৈ, ঘৰটো কমপ্লিট হোৱা নাই যিহেতু। বৰমাহঁতৰ ঘৰখন অলপ দেখাই দিওঁ। ঘৰটো বনাই আছে, একো ঠিক ঠাক হোৱাগৈ নাই, কমপ্লিট হোৱা নাই। গাইজ, এয়া ওপৰত চৰ্দি থৈছে, ওপৰত ঘৰ বনোৱা নাই এতিয়ালৈকে। গাইজ, ঘৰৰ ভিতৰখিনি নেদেখাওঁ আৰু এতিয়ালৈকে, মানে যিহেতু বনাই আছে, ঠিক ঠাক হোৱা নাই। যেতিয়া কমপ্লিট হ'ব তেতিয়া ভালকৈ ভিডিঅ' এটা দিম। এতিয়া ভিতৰখিনি নেদেখাওঁ আৰু। এয়া বাহিৰখিনিকে অলপ দেখাই দিছোঁ। এয়া দেখিছে লেতেৰা হৈ আছে, যিহেতু বনাই আছে ঘৰ। আৰু গাইজ, এয়া দেখিছে বৰ্তাহঁতৰ ভাড়াঘৰখিনি বনাই আছে, কমপ্লিট হোৱা নাই, এয়া বনাই আছে দেখিছে। গাইজ, এয়া ভিতৰৰ ৰুমখিনি দেখিছে, কমপ্লিট হোৱা নাই, মিস্ত্ৰী লাগি আছে। গাইজ, এয়া মোৰ সৰু দাদা ল'ৰা। নামটো কৈ দিয়া বেটা। শ্ৰী মঞ্জুতি ফুকন। আৰু এইজনী মোৰ বা ছোৱালী, এজনী মোৰ ভাগিন হয়। নামটো কৈ দিয়া। শ্ৰীমতী খ্ৰীষ্টিনা চেতিয়া। কোন ক্লাছত পঢ়ি আছা কৈ দিয়া। 2 ভালকৈ কোৱা। 2 ক্লাছ 2 ক্লাছ বুলি কোৱা। ক্লাছ 2। গাইজ, এয়া শ্বৰ্টপৰ পৰা দেখাই দিছোঁ, এয়া ভাড়াঘৰখিনি বনাই থকা ভাড়াঘৰখিনি। আৰু এয়া যে দেখিছে শ্বৰ্টখনৰ কাষতে যে বিল্ডিংটো লাগি আছে, সেই বিল্ডিংটো বৰমাহঁতৰ ৰিলেটিভৰ মানুহৰ হয়, একেবাৰে কাষতে লাগি আছে। আমাৰ সৰু দাদা ছোৱালীজনী। দি তোমাৰ নামটো কৈ দিয়া দি। নামটো কি যে তোমাৰ? হা? আৰোহী ফুকন। মা নামটো কোৱা দি। মা নামটো কোৱা। মা নামটো কোৱা। মা নামটো ভালকৈ কোৱা। এইফালে কেমেৰাফালে চোৱা, এইফালে চোৱা। বেটি এইফালে। আৰোহী ফুকন। মা নামটো কোৱা। চিলা ফুকন। পাপা নামটো? কুলু ফুকন। আইতা নামটো? আইতা ফুকন। ককা নামটো কি যে? আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। তো বাই বাই।